দাদাৰ মাটি নিজৰ ককাদেউতাৰ মাটি আৰু বাপেকৰ মাটি নিজৰ নামত কেনেকৈ ল'ব পাৰোঁ সেইটোৰ বিষয়ে আলোচনা কৰিম। সম্পূৰ্ণ ভিডিঅ'খন চাওক। পেজ প্ৰথমতে আপোনালোকৰ মোবাইল ফোনটোত যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব আৰু ব্ৰাউজাৰটো ওপেন কৰাৰ পিছতে বসুন্ধৰা টু অফিচিয়েল ৱেবছাইটটো আপোনালোকে ওপেন কৰি ল'ব। ডিসক্ৰিপশ্যন বক্সৰ তলত অফিচিয়েল ৱেবছাইটৰ লিংকটো আপোনালোকক দিয়া আছে। লিংকটো ক্লিক কৰি আপোনালোকে অফিচিয়েল ৱেবছাইটটো ওপেন কৰি ল'ব। ওপেন কৰাৰ পিছতে এইটো ৱেবছাইট আপোনালোকৰ সন্মুখত ওপেন হৈ যাব। আপোনালোকে স্ক্ৰল ডাউন কৰি পেলাই তললৈ আহিব। ফ্ৰেন্স আপোনালোকে চাব পাৰিছে জনজাতীয় সম্প্ৰদায়ৰ প্ৰত্যেক বংশগত মাটিৰ বন্দোবস্তি। ফ্ৰেন্স যিসকল জনজাতীয় পৰিয়ালসমূহে তিনিটা প্ৰজন্ম ধৰি বংশানুক্ৰমিকভাৱে চৰকাৰী মাটি দখল কৰি আহিছে। ফ্ৰেন্স আপোনালোকে কেনেকৈ আপোনালোকৰ ককা দেউতাকৰ মাটি আপোনালোকৰ দেউতাকৰ মাটি কেনেকৈ আপোনাৰ নামত কৰিব পাৰিব আৰু ফ্ৰেন্স ইয়াৰ বাবে প্ৰয়োজনীয় নথিপত্ৰ কি কি লাগিব ফ্ৰেন্স আপোনালোকে চাব পাৰিছে। বংশানুক্ৰমিকভাৱে দখলৰ প্ৰমাণপত্ৰ এখন লাগিব। যিকোনো এখন আপোনালোকে বংশানুক্ৰমিকভাৱে দখল কৰি থকা প্ৰমাণপত্ৰ এখন লাগিব। লগতে টৌজি বাহিৰা অথবা আপোনালোকে বেদখলকাৰী জৰিমনা আদায়ৰ ৰচিদ এখন লাগিব। ইয়াৰ উপৰি গাঁও প্ৰধানৰ প্ৰমাণপত্ৰ এখন লাগিব। আৰু আবেদন কৰিবলৈ হ'লে আপোনালোকে আবেদন কৰক এইটো অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে কিছু সময় আপোনালোকে ৱেইট কৰিব। নতুন এটা পেজ খুলি গৈছে। আপোনালোকে স্ক্ৰল ডাউন কৰিবলৈ তললৈ আহিব। ফ্ৰেন্স আপোনালোকে ৰাইট সাইডত চাব পাৰিছে ইয়াতে আবেদন কৰক এইটো অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। আৰু এইটো অপশ্যনটোত ক্লিক কৰাৰ পিছতে কিছু সময় লাগিছে। ফ্ৰেন্স আপোনালোকে চাব পাৰিছে ইয়াতে দুটা অপশ্যন আহিছে, চিটিজেন লগইন আৰু PFC লগইন। আপোনালোকে চিটিজেন লগইনটোত ক্লিক কৰি ৰাখিব। ইয়াতে কণ্টেক্ট নাম্বাৰ মোবাইল নাম্বাৰটো আপোনালোকে টাইপ কৰি পেলাই লিখি দিব। লিখাৰ পিছতে ইয়াতে যেটো ক্যাপচা কোড নাম্বার দিয়া আছে ইয়াতে টাইপ কৰি পেলাই লিখি দিব। লিখাৰ পিছতে আপোনালোকে সেন্ড OTP ত আপোনালোকে ক্লিক কৰি দিব। আৰু সেন্ড OTP ত ক্লিক কৰাৰ পিছতে আপোনাৰ মোবাইল নম্বৰটোত এটা OTP আহিব। OTP টো আপোনালোকে ইয়াতে টাইপ কৰি পেলাই লিখি দিব। আৰু OTP টো লিখাৰ পিছতে আপোনালোকে সাবমিট OTP ত ক্লিক কৰি দিব। আৰু এতিয়া এখন নতুন পেজ খুলি গৈছে। আপোনালোকে গেট ষ্টাৰ্টত আপোনালোকে ক্লিক কৰি দিব। গেট ষ্টাৰ্টত ক্লিক কৰাৰ পিছত আপোনালোকে চাব পাৰিছে ভেৰিফিকেশ্যন ডিটেইলছ। ইয়াতে আধাৰ হোল্ডাৰ কনসেন্ট লাগিব। যদিহে আপোনালোকৰ আধাৰ কাৰ্ডখন আছে প্ৰথম যেটো অপশ্যন আছে ইয়াতে আপোনালোকে ক্লিক কৰি দিব। আৰু আধাৰ নম্বৰটো আপোনালোকে ইয়াতে টাইপ কৰি পেলাই লিখি দিব। লিখাৰ পিছতে আপোনালোকে ভেৰিফাই আধাৰত আপোনালোকে ক্লিক কৰি দিব। আৰু ফ্ৰেন্স যদি আপোনালোকৰ আধাৰ কাৰ্ডখন আপোনালোকে আই ডোন্ট হেভ আধাৰ এইটো অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। এইখিনি ক্লিক কৰাৰ পিছতে আপোনালোকে ইয়াতে প্ৰথমতে পেন কাৰ্ড নাম্বাৰটো টাইপ কৰি পেলাই লিখি দিব। আৰু ইয়াতে ফাৰ্ষ্ট নেম প্ৰথম নামটো আপোনালোকে টাইপ কৰি পেলাই লিখি দিব। যদিহে আপোনালোকৰ মিডিল নেম আছে আপোনালোকে মিডিল নেমটো টাইপ কৰি পেলাই লিখি দিব। আৰু লাষ্ট নেমটো আপোনালোকে ইয়াতে টাইপ কৰি পেলাই লিখি দিব। আৰু লিখাৰ পিছতে আপোনালোকে ভেৰিফাই ইয়ৰ পেন এইটো অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। আৰু ফ্ৰেন্স অলৰেডি মোৰ আধাৰ কাৰ্ডখন আছে গতিকে প্ৰথম যেটো অপশ্যন আছে মই ইয়াতে টিক মাৰ্কটো দি দিছো। দিয়াৰ পিছতে আধাৰ নাম্বাৰটো ইয়াতে টাইপ কৰি পেলাই ভেৰিফাই আধাৰত মই ক্লিক কৰি দিম। আৰু ভেৰিফাই আধাৰত ক্লিক কৰাৰ পিছতে আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে লিংক থকা মোবাইল নম্বৰটোত এটা OTP আহিব। OTP টো আপোনালোকে ইয়াতে টাইপ কৰি পেলাই লিখি দিব। আৰু OTP টো টাইপ কৰাৰ পিছতে আপোনালোকে ভেৰিফাই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। কিছু সময় আপোনালোকে ৱেইট কৰিব। আপোনালোকে পেজটো ৰিফ্ৰেছ নকৰিব। ফ্ৰেন্স আপোনালোকে চাব পাৰিছে ইতিমধ্যে আধাৰ কাৰ্ডখনৰ ইতিমধ্যে ভেৰিফিকেশ্যন সাকসেসফুল হৈ গৈছে। ফটোখন অটোমেটিকলি আহি গৈছে, নামটো আহি গৈছে, ডেট অফ বাৰ্থটো আহি গৈছে। আপোনালোকে স্ক্ৰল ডাউন কৰি পেলাই তললৈ আহিব। ইয়াতে সেলফ ডিক্লেৰেশ্যনত আপোনালোকে ইয়েছ ৰাখিব। আপোনালোকে তললৈ আহিব। 6 নম্বৰ যেটো আছে আই এম পাৰ্সন উইথ ডিসেবিলিটি। যদিহে আপোনালোকে প্ৰতিবন্ধী হয় আপোনালোকে ইয়েছত ক্লিক কৰি দিব। যদি প্ৰতিবন্ধী নহয় আপোনালোকে নো ক্লিক কৰি দিব। আৰু ফ্ৰেন্স আপোনালোকে চাব পাৰিছে আই এম ৰেজিষ্টাৰ্ড আন্ডাৰ PM কিষাণ। যদিহে আপোনালোকে PM কিষাণত ৰেজিষ্টাৰ কৰিছে ইয়েছত ক্লিক কৰি দিব। যদি আপোনালোকে PM কিষাণত ৰেজিষ্টাৰ কৰা নাই তেতিয়াহ'লে আপোনালোকে নো টিক মাৰ্কটো দি দিব। আৰু ফ্ৰেন্স এতিয়া আপোনালোকে চাব পাৰিছে ডিক্লেৰেশ্যনত আপোনালোকে ইয়েছ টিক মাৰ্ক দিব। টিক মাৰ্ক দিয়াৰ পিছতে আপোনালোকে তললৈ আহিব। নেক্সট অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। আৰু নেক্সট অপশ্যনটোত ক্লিক কৰাৰ পিছতে এতিয়া হৈছে লেণ্ড ডিটেইলছ। ইয়াতে ডিটেইলছ আপোনালোকে ফিল আপ কৰিব লাগিব। প্ৰথমতে ডিস্ট্ৰিক্টখন আপোনালোকে সিলেক্ট কৰি ল'ব কোনখন ডিস্ট্ৰিক্টত পৰে। তাৰ পিছতে আপোনালোকে সাৰ্কলটো সিলেক্ট কৰি ল'ব কোনটো সাৰ্কলত হয়। আৰু ইয়াৰ পিছতে যদিহে আপোনালোকে গাঁও অঞ্চলৰ হয় তেতিয়াহ'লে ৰুৰেলটো সিলেক্ট কৰি ল'ব। যদিহে আপোনালোকে চহৰ অঞ্চলৰ হয় আৰবানটো সিলেক্ট কৰি ল'ব। আৰু এইখিনি সিলেক্ট কৰাৰ পিছতে আপোনালোকে ভিলেজ গাঁওখনৰ নাম ইয়াতে সিলেক্ট কৰি ল'ব। গাঁওখনৰ যেটো প্ৰথম আখৰ হয় ইয়াতে আপোনালোকে সিলেক্ট কৰি ল'ব। আৰু ইয়াতে ক্লিক কৰাৰ পিছতে আপোনালোকে ইয়াতে ক্লিক কৰি দিব। গাঁওখন অটোমেটিকলি আহি যাব। ইয়াৰ পৰা আপোনালোকে গাঁওখন সিলেক্ট কৰি ল'ব। সিলেক্ট কৰাৰ পিছতে আপোনালোকে স্ক্ৰল ডাউন কৰি পেলাই তললৈ আহিব।
কিমান বিঘা আছে কিমান লেচা আছে ইয়াৰ পৰা আপোনালোকে ডাক নম্বৰটো সিলেক্ট কৰি ল'ব আৰু ফ্ৰেণ্ডছ আপোনালোকে চাব পাৰিছে এতিয়া ডিটেইলছ আহি গৈছে ডাক নম্বৰ আহি গৈছে কিমান বিঘা কিমান কথা কিমান লেচা সম্পূৰ্ণ ডিটেইলছ আহি গৈছে যদিহে আপোনাৰ বৰি মাটি হয় খেতি মাটি নহয় তেতিয়াহ'লে আপোনালোকে হোম ষ্টেট এইটো আপোনালোকে টিক মাৰ্কটো দি দিব যদি আপোনালোকৰ খেতি মাটি হয় আপোনালোকে ইয়াতে টিক মাৰ্কটো দি দিব যদিহে আপোনালোকৰ বৰি মাটি আৰু খেতি মাটি দুয়োটাই হয় তেতিয়াহ'লে আপোনালোকে বট এইটোত আপোনালোকে টিক মাৰ্কটো দি দিব এইখিনি কমপ্লিট কৰাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰিবলৈ তললৈ আহিব আৰু ফ্ৰেণ্ডছ আপোনালোকে চাব পাৰিছে এতিয়া দখলকাৰীৰ নামটো অট'মেটিকলি আহি গৈছে দেউতাকৰ নামটো হৈ গৈছে লগতে কিমান চনৰ পৰা আপোনালোকে দখল কৰি আছে তাৰিখটো অট'মেটিকলি আহি গৈছে আপোনালোকে ইয়াতে টিক মাৰ্কটো আপোনালোকে দি দিব আৰু এইখিনি কমপ্লিট কৰাৰ পিছত আপোনালোকে সেভ অকিউপাৰ ডিটেইল ইয়াতে আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকে অ'কে কৰিব অ'কে কৰাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰিবলৈ তললৈ আহিব আপোনালোকে নেক্সট অপশ্যনটো আপোনালোকে ক্লিক কৰি দিব আৰু নেক্সট অপশ্যনত ক্লিক কৰাৰ পিছত পুনৰ আপোনালোকে অ'কে কৰিব আৰু ওকে কৰাৰ পিছত আপোনালোকৰ এপ্লিকেন্ট ডিটেইলছ আহি গৈছে নামটো ইংলিছত আহি গৈছে আপোনালোকে ইয়াতে অসমীয়াত সম্পূৰ্ণ টাইপ কৰি পেলাই লিখি দিব আৰু ইয়াতে গাৰ্জেন নেমটো আহি গৈছে ইংলিছত ইয়াতে আপোনালোকে অসমীয়াত লিখি দিব আৰু ফ্ৰেণ্ডছ ইয়াতে আপোনালোকৰ ৰিলেশ্যনটো আপোনালোকে সিলেক্ট কৰি ল'ব ফাদাৰ মাদাৰ হাজবেণ্ড কোনটো হয় আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰি ল'ব সিলেক্ট কৰাৰ পিছত আপোনালোকে মেল ফিমেল জেন্ডাৰটো ইয়াতে সিলেক্ট কৰি ল'ব অটোমেটিকলি ডেট অফ বাৰ্থটো আহি গৈছে মোবাইল নম্বৰটো আহি গৈছে ক্যাটেগৰিটো আপোনালোকে সিলেক্ট কৰি ল'ব সিলেক্ট কৰাৰ পিছতে ইয়াতে কোনটো হয় আপোনালোকে হিল এৰিয়াৰ হয় নে আপোনালোকে প্লেন এৰিয়াৰ হয় আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰি ল'ব আৰু ফ্ৰেণ্ডছ সিলেক্ট কৰাৰ পিছতে ইয়াতে অপশ্যন আহিছে ডু ইউ হেভ অলৰেডি ভূমিপুত্ৰ চাৰ্টিফিকেট যদি আপোনাৰ কাষ্ট চাৰ্টিফিকেটখন আছে আপোনালোকে ইয়াছত আপোনালোকে টিক মাৰ্কটো দি দিব দিয়াৰ পিছতে কাষ্ট চাৰ্টিফিকেটৰ যিটো চাৰ্টিফিকেট নাম্বাৰ আছে আপোনালোকে ইয়াতে টাইপ কৰি পেলাই লিখি দিব লিখাৰ পিছতে আপোনালোকে ভেৰিফাই অপশ্যনটোত ক্লিক কৰি দিব ভেৰিফাই অপশ্যনটোত ক্লিক কৰাৰ পিছতে আপোনালোকে নেক্সট অপশ্যন আহিব আপোনালোকৰ মেৰিটেল ষ্টেটাছ আপোনালোকে ইয়াতে মেৰিটেল ষ্টেটাছটো সিলেক্ট কৰি ল'ব সিলেক্ট কৰাৰ পিছতে আপোনালোকৰ প্ৰেজেন্ট এড্ৰেছটো অটোমেটিকলি আহি গৈছে যে তললৈ আহিব আপোনালোকে যদিহে আপোনালোকৰ বৰ্তমান এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছটো একে হয় তেতিয়াহ'লে আপোনালোকে এই ডোখৰত আপোনালোকে টিক মাৰ্কটো দি দিব এই ডোখৰত টিক মাৰ্ক দিয়াৰ লগে লগে অটোমেটিকলি এড্ৰেছটো আহি গৈছে ফ্ৰেণ্ডছ এতিয়া অপশ্যন আহিছে যদি আপোনালোকে জইন এপ্লাই কৰিব বিচাৰিছে আপোনালোকে জইনত ক্লিক কৰিব যদি আপোনালোকে ইণ্ডিভিজুৱেল আপোনালোকে এপ্লাই কৰিব বিচাৰিছে ইণ্ডিভিজুৱেলত আপোনালোকে ক্লিক কৰি দিব আৰু এইখিনি কমপ্লিট কৰাৰ পিছত আপোনালোকে তলত অপশ্যন আহিছে অকিউপেশ্যন আপোনালোকে কি কৰে সেইটো আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰি ল'ব সিলেক্ট কৰাৰ পিছত স্ক্ৰল ডাউন কৰি পেলাই তললৈ আহিব ফেমিলি ডিটেইলছ আহি গৈছে ইয়াতে ফেমিলি ডিটেইলছত আপোনালোকৰ কিমানজন ফেমিলি আছে একজন দুজন কিমানজন আছে ইয়াতে ক্লিক কৰি ল'ব এতে ক্লিক কৰাৰ পিছতে নামটো প্ৰথমতে ইংলিছত লিখিব ইয়াতে অসমীয়াত লিখিব ৰিলেশ্যন কি হয় মোবাইল নম্বৰটো লিখিব লগতে ইমেইল এড্ৰেছটো লিখি দিব এইখিনি কমপ্লিট কৰাৰ পিছতে আপোনালোকে এড ফেমিলি ডিটেইলছত আপোনালোকে ক্লিক কৰি দিব আৰু ফ্ৰেণ্ডছ এইখিনি কমপ্লিট কৰাৰ পিছত আপোনালোকে নেক্সট অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব ডকুমেণ্টছখিনি আপোনালোকে আপলোড কৰি দিব আপলোড কৰাৰ পিছত আপোনালোকে পুনৰ আপোনালোকে চেক কৰিব যদি আপোনালোকৰ সকলোখিনি সঠিক আছে সাবমিট বটনত আপোনালোকে ক্লিক কৰি দিব আৰু সাবমিট বটনত ক্লিক কৰাৰ পিছতে আপোনালোকৰ এপ্লাই হৈ যাব আৰু এপ্লাই হোৱাৰ পিছতে আপোনালোকে এখন একনলেজমেণ্ট ৰিচিপ্ট পাব ৰিচিপ্টটো আপোনালোকে প্ৰিণ্ট আউট উলিয়াব অথবা আপোনালোকে মোবাইলত স্ক্ৰীনশ্বট মাৰি পেলাই ৰাখিব আৰু ফ্ৰেণ্ডছ এনেকৈ আপোনালোকে আবেদন কৰিব পাৰিব গতিকে আজিৰ ভিডিঅ'খিনি এইখিনি বন্ধুসকল যদি আপোনালোকৰ ভাল লাগিছে এটি লাইক কৰিব কমেণ্ট কৰি পেলাই নিশ্চয় জনাই দিব আপোনালোকে ভিডিঅ'টো কেনেকুৱা পাইছে আৰু যদি প্ৰথমৰ বাবে চেনেলটোত আহিছে ছাবস্ক্ৰাইব কৰি ল'ব কাষত থকা বেল বটনটো প্ৰেছ কৰিব অল প্ৰেছ কৰিব যাতে আপোনালোকে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' নটিফিকেশ্যনবিলাক